আজি বতৰ সেমেকা আছিল, সেইকাৰণে মই ওলালোঁ অলপ ফুৰিব যাবৰ কাৰণে। মোৰ লগত লৈ ল'লোঁ মোৰ লগৰটোক আৰু দুয়োটাই ওলালোঁ পথাৰৰ ফালে যাবলৈ। আৰু পথাৰৰ ফালে গৈ দেখিলোঁ পূৰা ৰাস্তাটো বোকা বোকা। সেইকাৰণে ভাবিলোঁ আৰু যাব নোৱাৰি আৰু। বৰষুণ দি যোৱাৰ পিছত পথাৰখন দেখিব বহুত ধুনীয়া হয়। আৰু ঘূৰি আহি লগাই দিলোঁ লগৰটোক গোহালি চাফা কৰিব। আৰু গোহালি চাফা কৰি থাকোঁতেই মই চালোঁ তাহাঁতৰ বাৰীৰ ফালে, আৰু বাৰীৰ ফালে চাওঁতেই দেখিলোঁ এটা কলডিল। এতিয়া কলডিল কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন এটা। আৰু মই আহিলোঁ কলডিল কাটিবলৈ। বন্ধুসকল, ফ্ৰীতে পোৱা কলডিলৰ মজাটোৱে বেলেগ, আৰু কলডিল আছিল মোৰ প্ৰিয়। সেইটো কাৰণে কলডিলটো মই দেখি ৰখিব নোৱাৰি কাটিয়ে ল'লোঁ। আৰু কাটি লৈ এয়া গুচাই ল'লোঁ। এতিয়া মোৰ কলডিল কটা হৈ গ'ল। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল।